তেল দামী গাড়ী পাইছি না পুৰা দাবী আছে আৰু দে আৰু এইবাৰ আমি বৰমাৰ পৰা টিহুত গৈ আছোঁ টিহুত চক মৃদুল দাদা আৰু মই এয়া চাওক মৃদুল দাদা পুৰা ড্ৰাইভ কৰি আছে মানে পুৰণ ড্ৰাইভৰ না পুৰা এক্সপিৰিয়েঞ্চ আছে পুৰা দাবব পাৰে যোনে তোনে নৰে কিন্তু দাববা এইগিলা হ'ল পুৰণা ড্ৰাইভৰ এক্সপিৰিয়েঞ্চ আছে মোটামুটি 6 বছৰমান হ'ল গাড়ী চলি আছে নিজা গাড়ী দেচোন বেলেগৰ গাড়ী নহয় হয় আমাৰ মৃদুল দাদা চচুৰবাৰী টিহুত তাৰ মানে চচুৰবাৰীৰ ঘৰ হাই গাইজ মই মানে বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ মানে মোৰ এক্সাম চলি আছিল সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ এতিয়া এক্সাম শেষ হ'ল সেইকাৰণে এটা ভিডিঅ' বনাই দিওঁ বৰমাত যাই আছোঁ বৰমাত গৈ আছোঁ মানে আমাৰ বাকী লাইন নাই ইনভেণ্টাৰত চাৰ্জ দিবা আমি বৰমাত গৈ আছোঁ এতিয়া দুটা বেটাৰী লৈছোঁ দুটা বেটাৰীটো চাৰ্জ দিম মোটামুটি হ'লে 4 দিনমান লাইন নাহে বোলে সেইকাৰণে আমাৰ ইনভেণ্টাৰৰ বেটাৰীটো চাৰ্জ শেষ হৈ গ'ল সেইকাৰণে এতিয়া বৰমাত চাৰ্জ দিবা আমি গৈ আছোঁ এইপিনে আছে আমাৰ মৃদুল দাদা পুৰা গাড়ী চলি আছে তাৰমানে মই চাইডত বহি আছোঁ হাই হাই এয়া আমাৰ আগে আগে বলেৰো গৈ আছে আমি পিছে পিছে গৈ আছোঁ লাহে লাহে বলেৰোখন এৰব নোৱাৰি বহুত পিক আপ বলেৰো আমাৰ পিক আপেই নাই গাড়ী ফাইনেলি আমি এতিয়া এনেকৈ আহি বৰমা পাম আৰু বেছি দূৰ নাই মোটামুটি আৰু 5 কিলোমিটাৰমান আছে কিজান মই এনেই অনুমানটোহে কৈছোঁ এনেই নাজানো কিন্তু কিমান দূৰ আছে পাম আৰু বেছি দূৰ নাই এতিয়া মোটামুটি 3:30 বাজিছে ফাইনেলি আমি বৰমা চকত উপস্থিত হৈ গ'লোঁ এতিয়াকে আমাৰ মৃদুল দাদাই পুৰা দাবাই আহি পালাক বৰমা যি ৰেষ্ট দিয়ে একবাৰ দুবাৰ মোৰ ভয় লাগি যায় এতিয়া আমি বেটাৰত দুটা চাৰ্জ দিম চাৰ্জ দি কিনে দেৰিকৈ ঘৰত যাম আমি এইখন দোকানত চাৰ্জ দিম বেটাৰী দুটা বেটাৰী আমাৰ এতিয়া বেটাৰী দুটা নমাই আছে এইপিনে মৃদুল দাদা আৰু এইপিনে দোকানী দুয়োজনৰ বেটাৰী দুটা নমাই আছে নমাই কিনে ডাইৰেক্ট দোকানত নিব দোকানত নি কিনে তাত চাৰ্জ দিব এইপিনে বেটাৰী দুটা চাৰ্জ দি থৈ দিছে আমাৰ এই চাওক বেটাৰী দুটাও চাৰ্জ দি থৈ দিছে এইবাৰ আমি বৰমাৰ পৰা টিহুত গৈ আছোঁ টিহুত চক মৃদুল দাদা আৰু মই দুটাইও টিহু চকত গৈ আছিলোঁ তাৰমানে অলপ ফুৰিবৰ কাৰণে বৰমাত বেটাৰী দুটা চাৰ্জ দি থৈ দিলোঁ বেটাৰী দুটা চাৰ্জ কমেনি আমি আহি পাম মোটামুটি 4 ঘণ্টামান লাগিব কিজানি এতিয়া মোটামুটি 6টা বাজিছে মোটামুটি 8টামান বজাত হ'ব চাৰ্জ 8টামান বজাত আমি আহিম দুটাইও এয়া চাওক মৃদুল দাদা পুৰা ড্ৰাইভ কৰি আছে মানে পুৰণ ড্ৰাইভৰ না পুৰা এক্সপিৰিয়েঞ্চ আছে পুৰা দাবব পাৰে যোনে তোনে নৰে কিন্তু দাববা এইগিলা হ'ল পুৰণা ড্ৰাইভৰ এক্সপিৰিয়েঞ্চ আছে মোটামুটি 6 বছৰমান হ'ল গাড়ী চলি আছে নিজা গাড়ী দেচোন বেলেগৰ গাড়ী নহয় এইখন মানে নতুনকৈ লৈছে আৰু এইখন বেছি দাবব পাৰে আগতে এখন এল্টো আছিল এল্টোখন তাৰ বেছি পাৰা নাছিল দাববা তেল দামী গাড়ী পাইছি না পুৰা দাবী আছে আৰু দে আৰু ফাইনেলি আমি এনেকৈ আহি টিহুত চক পাই গ'লোঁ এয়া টিহুত চক চাওক এয়া টিহুত চক ভালকৈ চাই লওক এয়া টিহুত চক আমি এতিয়া তেল ভৰাব যাম পেট্ৰল পাম্পত তেল ভৰাব যাম এয়া পেট্ৰল পাম্প আমি এতিয়া ইয়াত 1020 টকাৰ তেল ভৰাম 1020 টকাৰ তেল ভৰালে বোলে ভাল কালি 1019 টকাৰ তেল ভৰাব লাগে আমাৰ 1 টকাটো খুচৰা নাই না সেইকাৰণে আমি এতিয়া 1020 টকাৰ তেল ভৰাম আমি এতিয়া টিহুৰ পৰা আমি এতিয়া ঘৰত গৈ আছোঁ ঘৰত মানে মছলপুৰত যাম মানে আমি চচুৰবাৰীত আহিছিলোঁ মোৰ চচুৰবাৰী নহয় আমাৰ মৃদুল দাদা চচুৰবাৰী টিহুত তাৰ মানে চচুৰবাৰীৰ ঘৰ মোৰ নহয় দিয়ক মোৰ বাবে নাভাবিব এইপিনে পুৰা আমাৰ একদম 120 130 পুৰা উঠাই আছে পুৰা দাবাই আছে একদম এতিয়া বৰ্তমান 114 আছে দেচোন 130 থাকোঁতে মোৰ ভিডিঅ' কৰা নহ'ল ফাইনেলি আমি টিহুৰ পৰা আহি বৰমা পাই গ'লোঁ এতিয়া আমি বৰমাৰ পৰা বেটাৰী দুটা লওঁ আৰু ঘৰত যাওঁ ডাইৰেক্ট এয়া বৰমা আগে ৱেগানাৰ গৈ আছে আমি পাছে গৈ আছোঁ এইখন দোকান আগত চাৰ্জ বা হৈছে না নাই হ'ব লাগে চাৰ্জ তাহোঁ কৈছিল 2 ঘণ্টাত চাৰ্জ হৈ যাব বুলি কৈছিল এতিয়া আমাৰ 2 ঘণ্টা হ'ল হৈছে কিমান ফুল চাৰ্জ এইপিনে আমাৰ বেটাৰী দুটা চাৰ্জ হৈ আছে চাৰ্জ হোৱা নাই বোলে 2 ঘণ্টা চাৰ্জ নহয় আৰু 1 ঘণ্টা থাকিব লাগিব আমি ৰখি আমি ভাবিছিলোঁ 2 ঘণ্টা চাৰ্জ হ'ব 2 ঘণ্টা নহ'লাক আৰু 1 ঘণ্টা ৰখিব লাগিব বোলে আৰু ৰখিম আমি 1 ঘণ্টাটো নহ'লে ইমান দূৰৰ পৰা আহিছোঁ আৰু ফুল চাৰ্জ নহওঁকৈ কেনেকৈ লৈ যাওঁ 1 ঘণ্টা ৰখাটোনো কি টান কথা ফাইনেলি আমাৰ বেটাৰী চাৰ্জ হ'ল দুটা বেটাৰীও চাৰ্জ হ'ল এতিয়া আমি ঘৰত গৈ আছোঁ এনেকৈ
মানে আমাৰ ৰাতিও হৈ গ'ল। আমি 4টা বজাতে আহিছিলোঁ। এয়া আমাৰ আগে আগে ডিজাৰ গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। মানে আমি গীত শুনি শুনি গৈ আছোঁ একদম। এয়া চাওক গাড়ী কেন বলে ন ডিজাৰ নহয় বলে ন। আমি পিছে পিছে গৈ আছোঁ গীত শুনি শুনি একদম। এই গাড়ীখন চাই লওক কেনে মডিফাই কৰিছে, মানে তলতো লাইট দিছে, এই তলত লাইট দিছে, পাছত দিখিনো লাইট দিছে তাৰমানে। গাড়ীখনত তাৰমানে পাছত দিখিনো কেমেৰা আছে, বেক কৰি তাৰমানে পাছত দিখিনো চাব পাৰি। এনেই GT গাড়ীত নাই, এল্ট' চেল্টত নাই, পুৰণা ৱেগনাৰতো নাই কেমেৰা। এইখন নিউ মডেল তাৰমানে গাড়ীখন, টাৰ্গো না গাড়ীখনৰ নাম টিয়াগো নিউ মডেল গাড়ী তাৰমানে XZ+। মানে বেক কৰিলে পিছত দিখন চাব পাৰি, পাছত কেমেৰা আছে, এই ইয়াত চাব পাৰি। মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান ভাল হোৱা নাই, তথাপিও দিছোঁ আৰু ছাবস্ক্ৰাইবটো কৰি দিলে হ'ল।